মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা প্ৰশ্ন কৰিব খোজোঁ যে উত্তৰ কাছাৰ কেলেংকাৰী নামৰ এটা কেলেংকাৰী হৈছিলে নে নাই 1000 কোটি টকাৰ যে কেলেংকাৰী আছিলে আসলতে এই কেলেংকাৰীটো আছিলে নে নাই আৰএছ খান নামৰ এজন মানুহ এই পৃথিৱীত আছিলে নে নাই আৰএছ খান নামৰ এজন মানুহৰ ঘৰত তেওঁৰ ৱালত তেওঁৰ বেৰত ঘৰৰ বেৰত তেওঁৰ লেট্ৰিনৰ টেংকিত কোটি কোটি টকা এসময়ত উদ্ধাৰ হৈছিলে নে নাই যদি উত্তৰ কাছাৰ কেলেংকাৰী হোৱাই নাছিলে তেতিয়াহ'লে আৰএছ খানৰ ঘৰত যে বহু কোটি টকা 15 নে 16 কোটি টকা যে উদ্ধাৰ হৈছিলে এই পইচাবিলাক কাৰ আছিলে ক'ৰ পৰা আহিছিলে আকাশৰ পৰা আহিছিলে নেকি সেই পইচাবিলাক নে সাগৰৰ পৰা আহিছিলে সেই পইচাবিলাক ক'ৰ পৰা সাগৰৰ তলত পাইছিলে নে আকাশৰ পৰা পাইছিলে সেই পইচাবিলাক এই যে কোটি কোটি টকা আৰএছ খান নামৰ মানুহজনৰ লেট্ৰিনৰ টেংকিৰ ভিতৰত আৰু ঘৰৰ ৱালৰ ফাকত যে পোৱা গৈছিলে সেই টকাবিলাক ক'ৰ টকা আছিলে এটো কি অসত্য কথা আছিলে নেকি যে আৰএছ খান নামৰ এজন মানুহৰ ঘৰত টকাৰ বান্ডিল টকাৰ এনেকুৱা পাহাৰ উদ্ধাৰ কৰা কৈছিলে এটো কি মিছা কথা আছিলে উত্তৰ কাছাৰত 1000 কোটি টকাৰ কেলেংকাৰী হৈছিলে এটো কি মিছা কথা আছিলে যদি উত্তৰ কাছাৰ কেলেংকাৰী হোৱাই নাছিলে যদি আজি ন্যায়ালয়ে উত্তৰ কাছাৰ কেলেংকাৰী হোৱাই নাছিলে বুলি ক'বলগীয়া পৰিস্থিতি হৈছে বা উত্তৰ কাছাৰ কেলেংকাৰীত যিসকল অভিযুক্ত দুখী প্ৰকৃত অৰ্থত কেলেংকাৰী কৰা মানুহ তেওঁলোকক যদি ৰেহাই দিবলগীয়া হৈছে তেতিয়াহ'লে আমি এই প্ৰশ্ন সুধিব খুজিছোঁ যে উত্তৰ কাছাৰ কেলেংকাৰী যদি হোৱা নাছিলে তেতিয়াহ'লে মোক দুটা প্ৰশ্নৰ উত্তৰ লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লাগে যে আৰএছ খান নামৰ মানুহজনৰ ঘৰত পোৱা বান্দিলে টকা কোটি কোটি টকা এই টকাবিলাক ক'ৰ আছিল যোৰাবাটত যে 1 কোটি টকা যে একেলগতে পাইছিলে যেটো কেলেংকাৰীৰ লগত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদো জড়িত বুলি ইতিমধ্যে প্ৰমাণিত হৈছিলে আৰু যেটো কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ অসমৰ কংগ্ৰেছ দলৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো সাঙুৰ পৰিছিলে সেই উত্তৰ কাছাৰ কেলেংকাৰীটো আসলতে সংগঠিত হোৱাই নাছিল নেকি তেতিয়াহ'লে অসমীয়া মানুহৰ এটো ভ্ৰম আছিলে নেকি পৃথিৱীৰ মানুহৰ ভ্ৰম আছিলে নেকি যে আৰএছ খান নামৰ এজন মানুহৰ ঘৰত 15 কোটি টকাৰ ধন তাতে উদ্ধাৰ হৈছিলে ক'ৰ পৰা আহিছিলে আকাশৰ পৰা আহিছিলে আজি যদি উত্তৰ কাছাৰ কেলেংকাৰীত যদি সঁচাকৈ কোনো দোষী সাব্যস্ত নহ'ল উত্তৰ কাছাৰ কেলেংকাৰীৰ কাৰণে কোনো দাখী সাব্যস্ত নহ'ল অথচ উত্তৰ কাছাৰ কেলেংকাৰী হৈছিলে উত্তৰ কাছাৰ কেলেংকাৰী কলংকিত খলনায়কৰ ঘৰত টকা উদ্ধাৰ হৈছিলে তেতিয়াহ'লে কেনেকৈ সেই উত্তৰ কাছাৰ কেলেংকাৰীৰ সেই খলনায়কসকল কেনেকৈ তেওঁলোক হাৰি গ'ল কেনেকৈ এই প্ৰশ্নৰ জবাব লাগে উত্তৰ কাছাৰ যি কেলেংকাৰী আছিলে সেই কেলেংকাৰীৰ লগত যে হিমন্ত বিশ্ব শৰ্মাৰ নাম জড়িত হৈ পৰিছিলে অভিযুক্তৰ নামত যে জড়িত হৈ পৰিছিলে আৰু সেই কেলেংকাৰীত অভিযুক্তৰ হিমন্ত বিশ্ব শৰ্মাক যে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই হে বচালো বুলি ৰাজহুৱাকৈ যে ঘোষণা কৰিছিলে উত্তৰ কাছাৰ কেলেংকাৰীৰ পৰা কোনে হিমন্তক বচালে বুলি যে কৈছিলে মইহে বচালোঁ তৰুণ গগৈ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছিলে তাৰ মানে এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আৰু উত্তৰ কাছাৰ কেলেংকাৰীত তেওঁৰ নাম অভিযুক্ত হিচাপে থকাৰ কাৰণে আৰু আৰএছ খানে তেওঁৰ নামটো কোৰ্টত নোকোৱাৰ কাৰণে এতিয়া তাৰ কাৰণে আৰএছ খানক বচাবৰ কাৰণে এনেকৈ এই গোচৰটোকে নাইকিয়া কৰি দিয়া হ'ল নেকি এই প্ৰশ্নটোৰ জবাব অসমৰ প্ৰত্যেকজন মানুহক লাগিবনে নাই এই প্ৰশ্নটোৰ জবাব উত্তৰ কাছাৰ অঞ্চলৰ হাফলং আৰু উত্তৰ কাছাৰ অঞ্চলৰ ডিমাচা কছাৰীসকল আৰু লগতে উত্তৰ কাছাৰ আৰু ডিমা হাছাওত থকা অন্যান্য জনজাতি আৰু অজনজাতি ৰাইজক লাগিবনে নাই উত্তৰ কাছাৰৰ আটাইতকৈ দৰিদ্ৰতম মানুহবিলাকৰ তেজ উহি খোৱা হৈছিলে নে নাই 1000 কোটি টকাৰ কেলেংকাৰী সংগঠিত হৈছিলে নে নাই সেই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম অভিযুক্ত ৰূপে আহিছিলে নে নাই সেই কেলেংকাৰীৰ পৰা অভিযুক্ত হিচাপে নাম উচ্চাৰিত হোৱা হিমন্ত বিশ্ব শৰ্মাক তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকে তেওঁক বচাই দিলোঁ বুলি কোৱাটো সত্য হয়নে নহয় এই প্ৰশ্নবিলাকৰ জবাব অসমৰ প্ৰত্যেকজন মানুহক লাগিব যদি সঁচাকৈ অসম পুলিচৰ কাৰণে তদন্তকাৰী বিষয়াৰ কাৰণে উত্তৰ কাছাৰ কেলেংকাৰীৰ মানুহবিলাক বাচি গৈছে
অভিযুক্তসকল যদি বাচি গৈছে তেতিয়াহ'লে সেই পুলিচসকলৰ ওপৰত সেই তদন্তকাৰী বিষয়াসকলৰ ওপৰত কি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ল তাৰমানে মিলি ভকত কৰি আজি অসমৰ মুখ্যমন্ত্ৰী হৈ সেই কেলেংকাৰীত অভিযুক্তসকলক বচাবৰ কাৰণে ব্যৱস্থা কৰা হ'ল নেকি এই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ মানুহে বিচাৰে এই প্ৰশ্নৰ উত্তৰ এতিয়া যদি মুখ্যমন্ত্ৰী হওঁতে তেওঁ নিদিয়ে বা যে এইটো উত্তৰ কাছাৰ কেলেংকাৰীটো যদি তেওঁৰ দিনত এনেকৈ যদি লুকুৱাও হয় পৰৱৰ্তী সময়ত ইতিহাসে তেওঁক কেতিয়াও ক্ষমা নকৰিব এদিন হ'লেও এদিন অসমৰ মানুহে আঙুলি টুৱাই তেওঁক প্ৰশ্ন কৰিব যে 1000 কোটি টকাৰ কেলেংকাৰীৰ লগত উত্তৰ কাছাৰ কেলেংকাৰীৰ লগত তোমাৰ নাম যে অভিযুক্ত কৈছিলে এতিয়া তুমি তোমাৰ দিনত সেই আটাইবিলাক অভিযুক্তকে তাৰ কাৰণে বচাই দিলা নেকি মই আশা কৰোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে মই ক'ব খোজোঁ যে উত্তৰ কাছাৰ কেলেংকাৰীৰ এই যে ৰায় উচ্চ ন্যায়ালয়ে যে এই গোটেই কেলেংকাৰীটোৰ পৰা সকলো অভিযুক্তকে যে ৰেহাই দিলে তাৰ কাৰণে যিসকল দোষী যি দুৰ্বল চাৰ্জশ্বিট দিয়াৰ কাৰণে যে দুৰ্বল তথ্য প্ৰমাণ গোটোৱাৰ কাৰণে যিসকলে এনেকৈ বচাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ল তেওঁলোকৰ ওপৰত কঠোৰতম ব্যৱস্থা ল'ব লাগে দ্বিতীয়তে NIA বিৰাট হাল্লা চিল্লা কৰি থকা ভাৰতবৰ্ষৰ এটা ডাঙৰ একদম হাল্লা হুলস্থুলবোৰ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীক ধৰা সংগঠন এই NIAৰ প্ৰথম কেছটোকে যদি তেওঁলোক ফেইল কৰিলে NIAৰ প্ৰথম কেছটোতে যদি তেওঁলোক হাৰিলে তেতিয়াহ'লে NIAৰ ভেলু থাকিলে ক'ত গতিকে NIA এই মুহূৰ্তত পুনৰ সুপ্ৰিম কোৰ্টলৈ যাবনে নাই অসম চৰকাৰে যদি উত্তৰ কাছাৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ জড়িত হৈ থকা নাই তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনতি বিলম্বে চৰকাৰৰ হৈ উত্তৰ কাছাৰ কেলেংকাৰীত হস্তক্ষেপ কৰিবনে নাই সুপ্ৰিম কোৰ্টত হস্তক্ষেপ আবেদন দিবনে নাই সুপ্ৰিম কোৰ্টত আবেদন দিয়াৰ ব্যৱস্থা কৰিবনে নাই যদি নকৰে তেতিয়াহ'লে এই কথা অসমৰ প্ৰত্যেকজন মানুহৰ সন্দেহৰ আৱৰ্তত হিমন্ত বিশ্ব শৰ্মা সদায় থাকি যাব মই আশা কৰোঁ উত্তৰ কাছাৰ কেলেংকাৰীৰ ওপৰত সঠিক তদন্ত হওক যদি তদন্তৰ পৰা বচাবৰ কাৰণে কোনোবাই ব্যৱস্থা গ্ৰহণ কৰিছে সেইসকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু উত্তৰ কাছাৰ কেলেংকাৰীৰ প্ৰত্যেকজন নায়ক খলনায়কৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হওক